এই ছোৱালীটো নাপালো ইয়াৰ কাৰণে আকৌ মাৰ খাই মোৰ হাত ভৰি ভাঙিলে বেলেগ ছোৱালীটো নাপাম ভাই তোমাৰ সেটিং দীপিকাৰ আজি বিয়া কি অ ভাই দীপিকাৰ আজি বিয়া ভাই বহুত বেয়া কথা হৈছে কিন্তু ভাই কি কৰিব লাগে ক মই হেল্প কৰিম তোক ভাই তই এটা কাম কৰ ক ভাই বিয়া ঘৰত গৈ মোৰ কাৰণে এক প্লেট খাচী মাংস লৈ আহ অ ভাই বহুত দিন হৈছে খাচী মাংস খোৱা নাই লৈ আহিবিচোন এক প্লেট তই পাগল হৈছ নেকি বে এনেকুৱা টাইমত তই মাংসৰ কথা কৈছ মইতো ভাবিছিলো তাক লৈ আহিবলৈ কবি নেকি কিন্তু নাই আমাৰ মহাশয়ে মাংসহে খাব তাকো বিয়াৰ মাংস বিয়াৰ দিনা বিয়া ঘৰৰ পৰা কইনা পলাই লৈ যোৱাটো পুৰণা ফিল্মতহে হয় ৰিয়েল লাইফত নহয় কি ঠিক ফিল্মতকৈ উল্টা হ'ব পাৰে গোটেই মানুহে মোক ছোৱালী চুৰ বুলি পাব্লিক ধুলাই দি হাত ভৰি ভাঙি দিলে মোৰতো ডাবল লছ হৈ যাব কেনেকৈ চা ভাই এই ছোৱালীটো নাপালো একটা লছ ইয়াৰ কাৰণে আকৌ মাৰ খাই মোৰ হাত ভৰি ভাঙিলে বেলেগ ছোৱালীটো নাপাম হল না মোৰ ডাবল লছ কথাটো কিন্তু ঠিক কৈছে দেই কিন্তু ছোৱালীজনী বহুত ধুনীয়া আছিল চব ফালে পাৰফেক্ট আৰে ভাই মই বাদ দিলো বহুত ডাঙৰ ভুল কৰিলি হ'ব দে একো নহয় আৰু কিয় ইমান সহজতে এৰি দিলি মানে তাই এতিয়া কেনেকে থাকিব মানে কি এটা কথাতে লাগি আছ বে মই ক'লো না মই বাদ দিলো বুলি কিয় ইমান চিন্তা কৰি থাকিব লাগে তই না তোকে লাগে নেকি যা তই লৈ ল যা মই বাদ দিলো তই লৈ ল যা যা কি কলি মই ক'লো যে মোক এই ছোৱালীটো নালাগে আৰু তই লৈ ল যা আগতে ক'ব নোৱাৰিলি লৈ ল বুলি মই পটাই ললো হয় নহয় এতিয়া তোৰো নহল মোৰো নহল বাৰু এতিয়া আগলৈ কি কৰিবি তই হাঁহি দিলি যে কি কৰিবলৈ গৈ আছ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিছে ফেল হোৱা ছোৱালীৰ মাক বাপেক বজাৰলৈ নিশ্চয় আহিব তো মৰমৰ বুঢ়া বুঢ়ী হায়াৰ ছেকেণ্ডেৰী ফেল হ'ল আপোনাৰ ছোৱালী ফেল হ'ল বুলি য'তে ত'তে তাইক বিয়া নিদিবি গৈ আছো বজাৰলৈ মোলৈ নজৰ দিবি জোৱাইৰ বাবে পাৰফেক্ট ৰাজ দৈমাৰী